Hey Rosto, welcome to my YouTube channel Porokmoni Vlog. আজি যেহেতু উৰুকা মতে ৰাইজৰ তাৰ পৰা মাছ ধৰা চাই আহো তাৰ পৰা আহি যাই আছো জালি খৰালৈ তেন্তে বলক ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰো। মই ইটান নামঘৰলৈ যাই আছো নামঘৰত যাই ৰাইজৰ লগত মাছ মাৰিবলৈ যাওঁ। এতিয়া মই যাই আছো ৰাস্তাৰে নামঘৰ পামাৰ নামঘৰত মাছ মাৰা চাংগল মই তান নামঘৰ আহি পালো। এয়া ৰাইজৰ মানুহ আহি পাইছে এতিয়া গোটেইবিলাক এয়া চাওক মাছ মাৰি আছে। টান জাল টানি আছে এয়া চাওক জাল টানি আছে। এয়া মাছ ভৰাই আছে বস্তাত। এয়া ডাঙৰ মাছো আহি আছে এতিয়া। তুমি তাতে কি শব্দডাল কৰি আছা? এই মাছ চাওক না কিমান আহিছে। এয়া মাছ মাছখিনি ভালকৈ চাওঁ দেখাই দি আছো। এয়া চাব এইখিনিয়ে হ'ল আজিৰ মাছ। এয়া চাওক ভালকৈ। মই ইটান নামঘৰৰ পেৰে আহিলো ইটান গৈ থাকো জালি খৰালৈ তেন্তে বলক। মই ইটান জালি খৰাক লাগি চাইকেল লৈ যাম তেন্তে চাইকেলেৰে যাত্ৰা আৰম্ভ কৰো। মই ইটান চাইকেলখন লওঁ এইখন চাইকেল এয়া তেন্তে বলক। বহুত ৰ'দ দিছি সেইকাৰণে টুপিটো পিন্ধি লওঁ। টুপিটো পিন্ধি এতিয়া যাই আছো তেন্তে বলক যাই আছো ইটান হিৰাপাৰা চকক লাগি যাব লাগিব। তাতে এটা লগ ৰখি আছে তাপেৰে লগটোৰ লগত যাম। ইটান মই আহি আছো ৰাস্তাইদি হিৰাপাৰা চক পালো আৰু হিৰাপাৰা চক যাই আছো। মই ইটান হিৰাপাৰা চক পালো। এয়া চাওক লগটো ইয়াতে আছে। ইটান মোৰ লগত আছে এয়া ৰাহুলাস দুয়োটাই ওলালো যাবলৈ জালি খৰাক লৈ। যাওঁ ইটান আমি শংকৰ মন্দিৰৰ চক পালো। এয়া আমি হঠাৎ মাস্কখন কিয় মাৰিব লগা হ'ল কাৰণ যিহেতু কৰোণাৰ দিন তেন্তে নহ'লেবা 500 টকা ভৰবা লাগব। 500 টকাও নভৰো সেইকাৰণে মাস্কখন মাৰলো। এতিয়া আমি লক্ষিতদাৰী চক পালো। এয়া চাওক বৰ্তমান আমি এতিয়া লক্ষিতদাৰী পাৰ হ'লো অলপ আছে যাব যাই আছো পামাৰ বেছি সময় নাই। এতিয়া আমি ইটিলাত দলং আহি পালো। এই দলংখন দেখাই আছো এইখন ইটিলাত দলং। এইয়া মানুহবিলাক যাই আছে মাছ মাৰবা। এতিয়া আমি চাইকেলখন থৈ আহিলো। চাইকেলখন তাতে চলি কোনোবাই লৈও যাব পাৰে সেইকাৰণে আমি ইটান বুলি আহি আছো। তালা চালা একো নাই, তালা চালা একো নাই চাইকেল ভৰাব পাৰে সেইকাৰণে আমি আহি আছো বুলি। এতিয়া আমি আহি পালো জালি খৰা মাৰি আছে আপোনালোক দেখাই আছো। এতিয়া চাব ইমান মানুহ জীৱনত প্ৰথম দেখিছো। চাব ৰ'ব দেখাই আছো।
এয়া চাওক না জালি ভৰা এতিয়া মাৰি আছে মানুহ মাছ এয়া চাওক না মানুহ কিমান মাছ মাৰি আছে ভালকৈ দেখা দিছো এয়া চাওক ভালকৈ এয়া চাওক এইটো কি ডাঙৰ মাছ শাল মাছ মস্ত ডাঙৰ দেহ মাছ দেহ এইটো এয়া চাওক দাদা এইটো কি কৰিব এইটো বিহুত খাব লাগিব ঔটেঙা এটা বম ডাঙৰ বৰালি পাইছে এতিয়া চাই আছো বৰালিটো দেখাই আছো এইটো চাওক বৰালি এয়া কি কৰিব আজি মাঘৰ বিহুত বঢ়িয়াকে খাম ফেমিলিৰ লগত এয়া চাওক জালেৰে মাছ মাৰি আছে এয়া চাওক না কানুলি এটা পাইছে মই এতিয়া গোটেই বিলটো দেখাই দি আছো ভালকৈ এয়া চাব এয়া চাওক এফালৰ পৰা মই এতিয়া দলঙৰ ওপৰৰ পৰা দেখাই আছো এতিয়া অলপ চানা ভাজি খাই লওঁ এতিয়া দোকানখন এতিয়া চানা ভাজাখিনি লৈ লওঁ চানা ভাজাখিনি লৈ ললোঁ এতিয়া খাওঁ খাই কিনে ঘৰত যাওঁ চানা খোৱা হৈ গ'ল এতিয়া আমি ঘৰত আহি আছোঁ চাইকেলখন ল'ব যাই আছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব